এনেকৈ দিছোঁ নবৌহঁতৰ ঘৰৰ দাদাৰ ঘৰ আজি ঢালাইটো দিছে সেইবাবে আমি চব সকলো আহিছোঁ ভাতৰ আয়োজন চব্জি দিয়াকৈ যোৱা কিমান জোখৰ দিয়া এয়া হাঁহৰ মাংস এয়া পুলি মাৰে গোটেই নিম পুলি সোপা এনেকৈ থপাকৈ পচাইছে মাৰে ধুনীয়া পচাইছে তুলসী যে টাবটোত ফুটা আছে নে তলত পানী জমা হৈ আছে অলপ ফুটা নিদিলে মৰি থাকিব তুলসী যে আকৌ এই তলত ফুটা আছে বা নাই হেৰি হৈ যাব বহাগে বোলে আকৌ কোন অঁ নহয় বাহিৰত বহিলে যে আলু জুইত দিয়া হৈছেহে আলু জুইত দিছে অঁ আজি এটা নতুন আইটেম লাই শাক পিঁয়াজ জলকীয়া আৰু এইটো গম পাইছেনে এৰি পলু আজি লাই শাকৰ লগত বনাম খাই কেনেকুৱা লাগিলে আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই থাকিব এয়া লেটাটো সৰু বইল কৰি ল'লোঁ প্ৰথমতে গুচাই ল'লোঁ তাৰপিছত বইল কৰি এয়া সৰু দুটুকুৰা কৰি কাটি লৈছোঁ তাৰপিছত তেলত দি লাই শাকৰ লগত ভাজিম আপোনালোকক দেখুৱাই যাম আৰু চাই থাকিবচোন কেনে লাগে যদি আপোনালোকৰ চাই ভাল লাগে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ঘৰতে ৰান্ধি মোৰ ভাল লাগে এনেকৈ খাবলৈ ট্ৰাই কৰি চালোঁ কেনেকুৱা হয় মোৰ যেতিয়া ভাল লাগে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ সেইবাবে আইটেমটো ৰেডি কৰি লৈছোঁ এয়া চাওক পিঁয়াজ কাটি ল'লোঁ জলকীয়া লাই শাক মিহিকৈ আৰু এইফালে বইল কৰা লেটা এয়া বনাম আপোনালোকে চাওকচোন কেনেকুৱা লাগে এয়া তেল গৰম হৈছে এতিয়া ইয়াতে শুকান জলকীয়া দি দিম কেঁচা জলকীয়া কেইটামান দি দিছোঁ তাৰপিছত পিঁয়াজ আমালৈ হেৰি কৰিছে এয়া হালধি দিলোঁ এয়া লেটাখিনি দি দিছোঁ ইয়াতে মিহিকৈ কটা লাইখিনি এড কৰি দিছোঁ
এনেকৈ আপোনালোকে খাই পাইছেনে মোক কমেণ্ট বক্সত জনাবচোন। খাবলৈ ভাল, লাই শাকটো খুব তেলি যে গোন্ধ এটা আছে, সেইকাৰণে লেটাৰ লগত খুব ভাল লাগে। সোৱাদ অনুযায়ী নিমখ, সোৱাদ অনুযায়ী নিমখ, পাৰ আৰু কলডিল, এয়া চব্জি আৰু ভাত। এয়া মোৰ লাই শাক আৰু লেতেৰা ভাজি হৈ গ'ল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কলডিল আৰু পচলাও আছে আজি, পাৰ মাংসৰ লগত কলডিল। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।